নমস্কাৰ, মই পূজা ৰিণিকিটি বিলয় স্বাগতম। আজি আমি আছোঁ শিঙাৰপৰা চকত। আমাৰ মাজত আজি আছে মামণি ৰাজবংশী বাইদেউ। মামণি বাইদেউ তেওঁ তিনিশৰো অধিক মহিলা ছোৱালীক সংস্থাপনৰ বাট মুকলি কৰি দিছে। বাইদেউ নমস্কাৰ। আমি দেখিছোঁৱে আজিও বহু ছোৱালীয়ে শিকি আছে। আপুনি এতিয়ালৈকে কিমানজনক প্ৰশিক্ষণ দিছে? প্ৰায় 300ৰো অধিক মই ছোৱালী মহিলা সংস্থাপন দিয়া হৈছে। তেওঁলোকে প্ৰায় কিছুমানে নিজৰ ঘৰতে কাম কৰিছে আৰু কিছুমানে মানে দোকান দিছে। প্ৰায় 4-5জনী মানে ছোৱালীয়ে দোকান দিছে এতিয়ালৈকে। আপুনি কেতিয়াৰ পৰা শিকিছিলে আৰু এইটো প্ৰশিক্ষণ আপুনি কেতিয়াৰ পৰা দিয়া আৰম্ভ কৰিছিল? মই প্ৰায় 2004 চনত প্ৰথম আৰম্ভণি কৰিছিলোঁ, মানে শিকিছিলোঁ মই নিজে। 2004 চনত শিকি প্ৰায় 4 বছৰ দোকানখনতে কাম কৰিছিলোঁ। দোকানত কাম কৰি নেক্সট 2010 চনত মই নিজৰ দোকান এটা মেচিনেৰে উদ্বোধন কৰিছিলোঁ। এটা মেচিনৰ পিছত আজি প্ৰায় 10টা মেচিন কৰিব পৰা হ'লোঁ আৰু মানে নিজে বহুত স্বাৱলম্বী হৈছোঁ। এইটো কাম শিকি মানে দুজনক মানে নিজৰ ভৰিত নিজে থিয় দিবৰ কাৰণে শিকাইছোঁ। বা বহুতে এই চিলাই কামটো মানে নিজৰ বৃত্তি হিচাপে ল'বৰ বাবে লাজ কৰে। আপোনাৰ অনুভৱটো? এইটো কোনো ধৰণৰ লাজ কৰিব লগা কাম নহয়। মানে কি ধৰি লওক, এইটো নিজৰ বিদ্যা হয়। ধৰি লওক আজি পঢ়ি শুনি যদি মই ঘৰত বহি থাকোঁ, এইটো যেতিয়া নিজৰ হাতৰ বিদ্যা কোনেও কাঢ়ি নিব নোৱাৰে। সেইটোৰ কাৰণে এতিয়া লাজ কৰিব লগা কথা নহয়। এতিয়া যি নহওক, মই যিমানখিনি মহিলাক শিকাইছোঁ তেওঁলোকে ঘৰৰ কাম কৰিও বাহিৰত মানে কাম কৰিব পৰা হৈছে। প্ৰায় নিজৰ হাজবেণ্ডক পইচা নুসুধিলেও নিজৰ ইনকামটো নিজে কৰিব পৰা হৈছে। ধন্যবাদ বাইদেউ। আৰু এনেকৈ বহু মহিলা ওলাই আহক, এইটোৱে আমি আশা কৰোঁ। ধন্যবাদ।